নমস্কাৰ বন্ধুসকল মোৰ নাম প্ৰাণুজ্জ্বল বৰা আপোনালোকে চাই আছে প্ৰাণজী বৰা চেনেল মই মোৰ ভিডিঅ'বিলাক ইনফৰ্মেটিভ বনাওঁ কইনছ আৰু নোটছৰ ওপৰত আজি আমি কথা পাতিবলৈ গৈ আছোঁ এটা স্পেচিয়েল কইনৰ বিষয়ে আপোনালোকে যোনটো স্ক্ৰীনত দেখা পাই আছে এইটো এটা 5 টকা কমেমৰেটিভ কইন হয় পেৰাৰিগনাৰ আন্নাৰ হয় তেখেত আছিলে তামিলনাডুৰ প্ৰথম চিফ মিনিষ্টাৰ মাত্ৰ 20 দিনৰ কাৰণে তেখেত থাকিলে সম্পূৰ্ণ নামটো আছিলে চি নাটৰাজন আন্নাদুৰাই হয় তেখেতৰ বাৰ্থ চেণ্টিনাৰী ওপৰত এই কইনটো বনোৱা হৈছিলে 2009ত ইস্যু কৰা হৈছিলে আপোনালোকে চাগে বহুত কাৰেন্সি নোট দেখা পাইছে যোনবোৰ নোটত আৰবিআই গভৰ্ণৰ সিগনেচাৰ বা সেক্ৰেটাৰী মিনিষ্ট্ৰি অফ ফাইনেন্সৰ সিগনেচাৰ থকা দেখা পায় কিন্তু আপোনালোকে এনেকুৱা কইন দেখিছে নেকি যোনটো কইনত তেখেতৰ নিজৰ সিগনেচাৰ কৰা আছে হয় বন্ধুসকল এইবোৰ কইনত সব কইনতে আপুনি সিগনেচাৰ দেখা পাব আৰু এই কইনবোৰে হ'ল পেৰাৰিগনাৰ আন্নাৰ এটা স্পেচিয়েল কইন হয় বন্ধুসকল এইটো 2009ত ইস্যু কৰিছিলে মেটেল আছিলে নিকেল ব্ৰাছৰ ইয়াৰ ৱেটটো হৈ গ'ল 6 গ্ৰাম ওজনৰ ডায়ামিটাৰ 23 mm ইয়াৰ থিকনেছটো হৈ গ'লগে আপোনাৰ 3 mm আৰু ৰাউণ্ড হয় আৰু সিকিউৰিটি এজ নহয় এইটো ৰেডিয়েট এজৰ কইন হয় ভালকৈ যদি আপুনি দেখা পায় ৰেডিয়েট এজ দেখা পাব আৰু এই কইনটো 3টা মিনিটত মিন্টেজ কৰা হৈছিলে মুম্বাই হায়দৰাবাদ আৰু কলকাতাত আমি যদি ইয়াৰ ডিজাইনটো চাওঁ ইয়াৰ যোনটো ফ্ৰণ্ট সাইড হয় মেইন সাইডত আপুনি দেখা পাব অশোকা লাইন পেডেষ্টেল তলত ডিনোমিনেশ্যন লিখা আছে মাজত সত্যমেৱ জয়তে লিখা আছে লেফ্ট সাইডে দেৱনাগৰীত ৰূপে ভাৰত লিখা আছে ৰাইট সাইডে ইংলিছত ইণ্ডিয়া আৰু ৰুপিজ লিখা আছে আমি যদি ইয়াৰ ৰিভাৰ্ছ সাইডে চাওঁ তেতিয়া তেখেতৰ ফটোখন আমি দেখা পাম পেৰাৰিগনাৰ আন্নাৰ লেফ্ট সাইডে পেৰাৰিগনাৰ আন্নাৰ জন্ম তিথিৰ কথা লিখা আছে দেৱনাগৰীত ৰাইটত ইংলিছত লিখা আছে তেখেতৰ সিগনেচাৰটো ফটোখনৰ তলতে আছে আপোনালোকে দেখা পাইছে চাগে আৰু তাৰ তলত মিণ্ট মাৰ্কটো দিয়া আছে আৰু এই কইনটোৱে হৈ গ'লগে তেখেতৰ এটা বাৰ্থ চেণ্টিনাৰী কইন হয় বন্ধুসকল এতিয়া আমি ইয়াৰ ভেলুটোলৈ আহোঁ ইয়াৰ ভেলুটো বহুতে কয় যিহেতু এইটো ইউনিক কইন হয় সিগনেচাৰ থকা বহুত বেছি হ'ব কিন্তু তেনেকুৱা কোনো কথা নাই এই কইনবোৰ কমন কইন হয় বহুতে কৈছে যে এই কইনটোৰ ভেলুটো যিমান হ'ব লাগিছিলে সিমান নহয় কিয় ভেলুটোৰ কথা মই কৈ আছোঁ কাৰণ ইয়াৰ এই কইনছবিলাক বহুত কোৱান্টিটিত মিন্টেজ কৰা হৈছিলে আৰু যিহেতু ই কোটি কোটি মিন্টেজ কৰা হৈছিলে ইয়াৰ এই কইনছবোৰ আপুনি ইজিলি জেনেৰেল পোৱা গৈ আছে তো UNC কণ্ডিশ্যনতে ইয়াৰ অলপ ভেলিউ আছে আৰু এই কইনটো UNC কণ্ডিশ্যনত আপুনি 15 rupees to 25 rupeesলৈকে পাব পাৰে আৰু এই কইনছবোৰ সাধাৰণতে যোনে কমেমৰেটিভ কইনছ কালেকশ্যন কৰে তেখেতসকলে বেছিকৈ কালেকশ্যন কৰে এই কইনবিলাক আৰু এই কইনটো বিষয়ে মই যিমান পাৰোঁ আপোনালোকক জনালোঁ যদি আপোনালোকে ইয়াৰ বিষয়ে আৰু জানিবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব এই কইনটো ছিগনেচাৰটো থকাৰ কাৰণে খুবেই স্পেচিয়েল কইন হয় এইটো কালেকশ্যনৰ কাৰণেও ভাল কাৰোবাক দেখাবলৈও ভাল লাগে তো বন্ধুসকল আজি এই কইনটোৰ বিষয়ে জানি পেলাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় জনাব যদি ভাল পালে কাইণ্ডলি লাইক কৰি শ্বেয়াৰ কৰি আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ